নমস্কাৰ বন্ধুসকল মোৰ নাম ৰাজ আৰু আসাম টিউব চেনেললৈ আপোনালোক সকলোকে মই আকবাৰ স্বাগতম জনাইছো আশা কৰো আপোনালোকৰ সকলোৰে ভাল আজিৰ ভিডিঅটো থাম্বনেল চাই হয়তো আপোনালোকে বুজি পালে যে আজিৰ ভিডিঅটো কিহৰ ওপৰত হয় বন্ধুসকল বহুত গুৰুত্বপূৰ্ণ কথা এজন ইউটিউবাৰক কিন্তু এই প্ৰশ্নটো বাৰে বাৰে সোধা হয় যে কিমান সাবস্ক্ৰাইবত কিমান টকা দ্বিতীয়টো প্ৰশ্ন হ'ল যে কিমান ভিউজত কিমান টকা পায় আৰু তৃতীয়টো প্ৰশ্ন হ'ল যে এজন ইউটিউবাৰে মাহত কিমান টকা ইনকাম কৰে সো তিনিটা প্ৰশ্নৰ উত্তৰ আজি মই আপোনালোকক সঠিকভাৱে আৰু 100% সিওৰ ক'বলৈ গৈ আছো আপুনিও যদি এজন ক্ৰিয়েটৰ হয় তেনে আপুনিও জনাটো বহুত জৰুৰী যে এজন ইউটিউবাৰে মাহত কিমান টকা আৰু কেনেকৈ উপাৰ্জন কৰে তেন্তে বলকচোন সকলো কথা জানিবলৈ চেষ্টা কৰো প্ৰথম প্ৰশ্নটো হ'ল যে কিমান সাবস্ক্ৰাইবাৰত কিমান টকা পায় তেন্তে মই যদি কওঁ আপোনাক যে আপোনাৰ চেনেলত যদি 1 কোটিও সাবস্ক্ৰাইবাৰ হয় তেনেহলে আপোনাক ইউটিউবে 1 টকাও নিদিয়ে ইউটিউবৰ ৰুলছত এটো কতো লিখা নাই যে আপুনি ইমান সাবস্ক্ৰাইবাৰত ইমান টকা পাব বুলি সাবস্ক্ৰাইবাৰ দি আপুনি কেতিয়াও টকা ইনকাম কৰিব নোৱাৰে দ্বিতীয়টো প্ৰশ্ন হ'ল যে কিমান ভিউজ হলে কিমান টকা পায় আসলতে ইয়াতো ইউটিউবে আপোনাক কোনো ভিউজ কাউন্ট কৰি টকা নিদিয়ে ইউটিউবে কেতিয়াও আৰু কতো কোৱা নাই যে আপোনাৰ ইমান ভিউজ হলে আপুনি ইমান টকা পাব বুলি তৃতীয় প্ৰশ্নটো হ'ল যে এজন ইউটিউবাৰে মাহত কিমান টকা ইনকাম কৰে এই প্ৰশ্নটো কিন্তু প্ৰায় সকলোৱে কৰে তেতিয়া হলে কও শুনক এজন ইউটিউবাৰে মাহত আটাইতকৈ কম 8,500 টকা ইনকাম কৰে আৰু যদি কও আটাইতকৈ বেছি তেনে তাৰ কোনো লিমিট নাই আপুনি আনলিমিটেড টকা ইনকাম কৰিব পাৰে ইউটিউবৰ পৰা সৰ্বনিম্ন হ'ল $100 যি 85 টকাত $1 হয় যিটো 8,500 টকা হ'ব আৰু যিটো আটাইতকৈ কম এজন ইউটিউবাৰে মাহত ইনকাম কৰিব পাৰে এতিয়া কও যে ইউটিউবে আপোনাকে ইনকামটো কি ধৰণে দিয়ে ধৰি লওক আপুনি এটা ভিডিঅ' আপলোড কৰিছে ইউটিউবত যেনে মোৰে ভিডিঅ'টো আপোনালোকে ইউটিউবত চাই আছে এই ভিডিঅ'টো যদি 100 জন বা 1000 জনেও চাই 1000 জনৰ কথাই কৈছো 1000 জনে যদি এই ভিডিঅ'টো চাই তেন্তে তাৰ ভিতৰত 100 বা 200 জনৰ ভিতৰত কিছুমান কোম্পানীৰ এডভাৰটাইজমেন্ট যাব মানে এটা বিজ্ঞাপন যাব এডভাৰটাইজটো ভিডিঅ'টোৰ মাজত বা আৰম্ভণি য'তে ত'তে আহিব পাৰে যেনে মিশো কোম্পানী বা ফ্লিপকাৰ্ট বা এমাজন বা আপোনাৰ মোবাইলৰ কিবা কোম্পানী মানে বিভিন্ন ধৰণৰ এটা এডভাৰটাইজ 10 ৰ পৰা 12 সেকেন্ড আপোনাৰ ভিডিঅ'টোত আহিব যেটো আপুনি স্কিপ কৰিব পাৰে আৰু কিছুমান স্কিপ কৰিব নোৱাৰে আৰু সেই এডভাৰটাইজটোৰ ওপৰত ভিত্তি কৰিহে আপোনাক ইউটিউবে টকা দিয়ে এতিয়া প্ৰশ্ন হ'ল যে এডভাৰটাইজটো কোনে দিয়ে তেন্তে কও শুনক গুগল এডসেন্সৰ পৰা এই এডভাৰটাইজবোৰ আহে ধৰক ভাৰতত এটা কোম্পানী আছে টিভিৰ সেই কোম্পানীতে ইউটিউবক কয় যে আপোনাৰ আন্ডাৰত যিমানবিলাক ইউটিউবাৰ আছে তেওঁলোকৰ চেনেলবোৰত আপুনি আমাৰ এডভাৰটাইজটো শ্ব' কৰক আমি আপোনাক ইমান $1 দিম বা $100 দিম সেই কোম্পানীটোৱে ইউটিউব অফিচত গৈ পেলাই সেই টকাখিনি জমা দিব তেওঁলোকৰ এডভাৰটাইজটোৰ বাবে ইউটিউব অফিচে কি কৰিব সেই এডভাৰটাইজবোৰ তেওঁলোকে আমাৰ ভিডিঅ'বোৰত শ্ব' কৰে শ্ব' কৰাৰ পাছত ইউটিউবে কি কৰে 40% বা তাতকৈ বেছি বা তাতকৈ কম তেওঁলোকে ৰাখে আৰু বাকি যিখিনি 40 বা 50% থাকে তেওঁলোকে সেইখিনি ইউটিউবাৰবোৰক সেই এডছটোৰ বাবে দি দিয়ে এতিয়া মূল কথাটো হ'ল আপোনাৰ ভিডিঅ'ত যিমানে এডভাৰটাইজ বাঢ়িব আপোনাৰ সিমানে ইনকাম বাঢ়ি গৈ থাকিব সাধাৰণতে আমাৰ ভাৰত বা বাংলাদেশত যিবিলাক ইনকাম হয় তাৰ যদি অনুপাত ধৰা হয় তেন্তে 50 পৰা 60 সেন্ট ডলাৰ মানহে পোৱা যায় তেন্তে 1000 ভিউজত যদি 50 সেন্ট পোৱা যায় তেন্তে আপুনি 1 লাখ ভিউজত কিমান হ'ব আপুনি নিজে ধৰি লওক $50 কিন্তু ইয়াতো কথা আছে ভিডিঅ' কেটেগৰী লৈ কথা আছে কিন্তু যেনে ব্লগ ভিডিঅ'বোৰত বেলেগ টেকনিক্যাল ভিডিঅ'বোৰত বেলেগ আৰু কুকিং ভিডিঅ'বোৰ বা অইন ভিডিঅ'বোৰত অলপ বেলেগ ধৰণৰ পইচাটো ইনকাম হয় কিন্তু হলেও অনুমানিক আপুনি ধৰি ল'ব পাৰে যে 1 লাখ ভিউজত আপুনি 50 বা $60 পাব যদিহে আপোনাৰ ভাল কোম্পানীৰ এডভাৰটাইজমেন্ট আপোনাৰ ভিডিঅ'টোত শ্ব' হয় তেন্তে হিচাপ কৰি চাওক এজন ইউটিউবাৰে মাহত কিমান টকা ইনকাম কৰিব পাৰে আপোনালোকে নিজে ভিউজ কাউন্ট কৰি অনুমান কৰি চাব পাৰে যে এজন ইউটিউবাৰে এটা ভিডিঅ'ত কিমান টকা পায় কিন্তু এটো সঁচা কথা যে এজন ইউটিউবাৰে মাহত আনলিমিটেড টকা ইনকাম কৰিব পাৰে ইউটিউবৰ পৰা যদিহে আপুনি লাগি থাকে বা আপুনি হাৰ নামানে কেতিয়াও এদিন নহয় এদিন আপুনি ভাল টকা ইনকাম কৰিব পাৰে ইউটিউবৰ পৰা আশা কৰিছো আপোনালোকৰ সকলো ডাউট ক্লিয়াৰ হৈ গ'ল আৰু আপোনালোকে সকলো কথা বুজি পালে যে এজন ইউটিউবাৰে মাহত কিমান টকা ইনকাম কৰিব পাৰে বুলি গতিকে আজিৰ ভিডিঅ'টো মানে আশা কৰিছো আপোনালোকে ভিডিঅ'টো ভাল পালে আৰু যদি ভাল পালে তেন্তে প্লিজ লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰক আৰু আসাম টিউব চেনেল চাই থকাৰ বাবে আপোনালোকক সকলোকে মই ধন্যবাদ জনাইছো